নমস্কাৰ আছামিজ প্ৰিপাৰেশ্যন চেনেলটোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি ভিডিঅ'টো এটা ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ য'ত যিসকলে DLED SCERTৰ আণ্ডাৰত অৰ্থাৎ 2 বছৰীয়া যিটো পাঠ্যক্ৰম আছিল তাত এডমিশ্যন ল'বলৈ এপ্লাই কৰিছিলে তাৰ প্ৰি এণ্ট্ৰি টেষ্ট যিটো এণ্ট্ৰেন্স এক্সাম হ'ব তাৰ নটিফিকেশ্যনটো আহি গৈছে আৰু এডমিট কাৰ্ডটো কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰে সকলো ডিটেইলছ ইয়াতে দিয়া হৈছে। ইয়াতে কোৱা হৈছে যে প্ৰি এণ্ট্ৰি টেষ্ট যিটো হ'ব এইটো হ'ব 19 ছেপ্টেম্বৰৰ পৰা আৰু যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে যিসকলে 2021 পৰা 23 বৰ্ষৰ যিটো DLED পাঠ্যক্ৰম আছে তাৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 12 ছেপ্টেম্বৰ 2021 পৰা আৰু তেওঁলোকে কি কৰিব লাগিব যিটো লিংক দিয়া আছে আপোনালোকে এইটো ৱেবছাইটত আহিব লাগে scrtassam.co.in ইয়াত অহাৰ পিছত তলতে এতিয়া ডাউনলোড ছাবমিটেড এপ্লিকেশ্যন বুলি এটা অপশ্যন আহিব নাইবা ক্লিক হিয়াৰ টু ডাউনলোড বুলি আছে ইয়াতে ক্লিক কৰি দিব। ওপেন হৈ আছে অলপ ৱেইট কৰক। ইয়াতে অহাৰ পিছত আপোনাৰ ইয়াতে তলত লিংক পাব এটা আপুনি যিটো এপ্লিকেশ্যন ছাবমিট কৰিছে সেইটো যদি ডাউনলোড কৰিব বিচাৰে জাষ্ট ইয়াতে ক্লিক কৰি দিব ডাউনলোডত আপোনাৰ এপ্লিকেশ্যন আইডিটো ইয়াতে বহাই দিব তাৰপিছতে আপুনি যিটো PDF ফাইল এটা আহিব তাতে ছেভ কৰি ল'ব আপোনাৰ ফোনটোত। দ্বিতীয় কথা হ'ল যে আপুনি কেনেদৰে এডমিট কাৰ্ডখন ডাউনলোড কৰিব এইটো পেজত অহাৰ পিছত ইয়াতে চাইছে আপুনি নটিফাইড চুন ইয়াতে আপুনি এই ধৰণৰ ডাউনলোড বাটন এটা ইয়াতে দেখা পাব আৰু তাতে ক্লিক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন আইডি আৰু ডেট অফ বাৰ্থ যিটো আছে সেইটো বহাই দিব লাগিব তাৰপিছত আপোনাৰ এপ্লিকেশ্যনখন ডাউনলোড হৈ যাব। যদি কিবা প্ৰব্লেম পায় আপুনি ইয়াতে দেখা পাইছে সকলোকেইটা ইনফৰমেশ্যন দি আছে নাইবা ফ্ৰণ্ট পেজ যিটো আছে তাতেও দিয়া আছে কেনেকৈ আপুনি ডাউনলোড কৰিব সকলো ডিটেইলছ ইয়াতে পাই যাব। যদি কিবা প্ৰব্লেম পায় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি আমাৰ চেনেলৰ লগত থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।